23 অক্টোবৰ 2023 সিদিনা আছিল মহানৱমী। মহানৱমীৰ দিনা পুৱাই প্ৰায় 7 বজাত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত এই জীৱনৰ পৰা চিৰবিদায় লয় অসমৰ লোক সংস্কৃতিবিদ, শিক্ষাবিদ, অমৃতকণ্ঠ DrBirendraNath Duttই। দত্ত ছাৰৰ বিয়োগে অসমৰ শিক্ষা জগতত, লোক সংস্কৃতিৰ জগতত, গীতৰ জগতত প্ৰচুৰ প্ৰভাৱ পেলাইছে। এই ক্ষতি অপূৰণীয়। তেখেতৰ সংগীতৰ বিষয়ে জানিবলৈ, তেখেতৰ সংগীতৰ বিষয়ে গৱেষণা কৰিবলৈ বহু কথাই বাকী আছে। আজি আমি আয়াম চেনেলৰ তৰফৰ পৰা আহিছোঁ অসমৰ এগৰাকী সংগীতজ্ঞ, সংগীত শিক্ষক, ভ্ৰাম্যমান থিয়েটাৰৰ অপ্ৰতিদ্বন্দ্বী সংগীত পৰিচালক নন্দ বেনাৰ্জীৰ ওচৰলৈ। তেখেতৰ সৈতে DrDutta ছাৰৰ সংগীতৰ বিষয়ে আমি কিছু কথা পাতিম। আমি জানিম তেখেতেনো কিদৰে চাই দত্ত ছাৰৰ সংগীতৰ দিশবোৰ। বলক আগবাঢ়ো। DrDuttar সংগীতৰ কোনবোৰ দিশে তেখেতৰ সৃষ্টিক আপোনাৰ বাবে ইমান বিশেষ কৰি তুলিছে, সেই বিষয়ে আমাৰ দৰ্শকসকলক অলপ ক'ব পাৰিব নেকি? নিশ্চয়। এই তেখেতৰ যিখিনি আমি সৃষ্টি পাইছোঁ, তেখেতৰ সৃষ্টিৰ প্ৰত্যেকটা গান, প্ৰত্যেকটা সুৰ বা প্ৰত্যেকটা লিখা বা অকল কণ্ঠ গান কৰা, এই গোটেই বস্তুবিলাকত তেখেতৰ এটা নিজস্ব এটা হেৰি আছে। সেই নিজস্বতা সেইখিনি তেওঁ বজাই ৰাখি এই অসমৰ যিখিনি মানুহৰ খুব খাটি খায়, কষ্ট কৰি খায় বা তেওঁলোকে যেনেধৰণে গায়, তেওঁলোকে যেনেধৰণৰ পাব পাৰে সুৰৰ, সেইখিনি সুৰক তেওঁ আনি আমাক ৰেডিঅ'ৰ মাজেদি বা ৰেকৰ্ডৰ মাজেদি আমাক বিলাই দিছে। তে এই কথাটোৱে তেখেতক আমি শুনিবলগীয়া, জানিবলগীয়া কথা যে তেখেতে সাধাৰণভাৱে গোৱা গান এইবিলাকে আমি ভাল পাওঁ। তেখেতৰ গান এনেকুৱা নহয় তেখেতে একদম বনাইছে আৰু গোটেই পৃথিৱীৰ বিখ্যাত মানুহবিলাকে ভাল পাইছে, এনেকুৱা কথাটো অহা নাই আমাৰ ইয়াত। সাধাৰণ মানুহখিনিয়ে তেখেতৰ গান খুব ভাল পায়। এইটোৱেই। আমি দ্বিতীয়টো প্ৰশ্ন আপোনাৰ বাবে যুগুতাইছোঁ এনেদৰে, DrDuttar সংগীতে অসমীয়া সংস্কৃতিত কেনে প্ৰভাৱ পেলাইছে আৰু অসমীয়াৰ পৰিচয়ৰ উত্তৰণত কিদৰে সহায় কৰিছে, এই বিষয়ে কিছু কথা ক'ব নেকি? কওঁ। মই প্ৰথমতে তেখেতৰ যি গান গোৱা বা গান লিখা বা যিখিনি সৃষ্টি তেখেতৰ, এইখিনি যেনেকৈ জনতাৰ কাৰণে কৰিছে, সাধাৰণ মানুহৰ কাৰণে। এতিয়া এই যেতিয়াই মানে জনতাৰ উন্নতি হয়, দেশবাসীৰ যেতিয়া উন্নতি হয়, তেতিয়া উত্তৰণ কথাটো তাত খাটে। DrBirendranath Dutta ছাৰৰ লিখনিত আৰু সুৰত আৰু কথাত আৰু তেওঁ পাৰ্চনেলি যি মানুহজন, সেই মানুহজনেও ৰাইজৰ কাৰণেই কৰি আছে। তেওঁ নিজৰ কাৰণে একো কৰা নাই, সকলো যিখিনি কৰিছে তেওঁ স্পষ্টভাৱে, একদম সাধাৰণভাৱে ক'ব গ'লে যে তেখেতে ৰাইজৰ কাৰণে কৰিছে। আৰু এই ৰাইজৰ কাৰণে কৰোঁতে তেখেতৰ প্ৰত্যেকটা দিশ এইটো আমাক চুই গৈছে যে এই গানটো তেখেতে গাইছে, এই গানটো তেখেতে সুৰ কৰিছে। এই কথাবিলাক বহুত ইম্পৰ্টেণ্ট কথা, বহুত। আৰু তাক আমি সাধাৰণকৈ লৈ আমি পেলাই দিব নোৱাৰোঁ। আচ্ছা, আৰু দ্বিতীয় কথা হৈছে সংগীতৰ জগতত তেখেতৰ কৰ্মৰাজি কিমান আগলৈ গুচি গ'ল, এইটো কথা হয়তো এতিয়া আমি ক'ব নোৱাৰিম, এইটো আৰু 100 বছৰ পিছতহে ক'ব পাৰিম। এতিয়া আহিছোঁ তৃতীয়টো প্ৰশ্নলৈ। আপোনাৰ প্ৰিয় DrDuttar কেইটামান গীত কি কি আৰু সেইবোৰ আপুনি কিয় ইমান ভাল পায়, সেই বিষয়ে ক'ব নেকি? মই প্ৰথমতে হ'ল এই দত্ত ছাৰৰ গীতটি, এইটো আমি সকলোৱে জানো আৰু সেইটো অসমবাসী সকলোৱে জানে। এইটো হ'ল বহুদিন বকুলৰ গোন্ধ পোৱা নাই।
এই বহুদিন বকুলৰ গুণ পোৱা নাই গীতটিৰ মাজেদি তেখেতে যিটো কথা ক'ব বিচাৰিছে, বকুল ফুল আমি কিয় বিচাৰোঁ, সাধাৰণতে কিয় লওঁ, ক'ত থাকে, সেইটো কথা আহি পৰে যেতিয়া আমি ৰাতিপুৱাই ফুৰিবলৈ ওলাওঁ, মৰ্ণিং ৱাক কৰোঁ, তেতিয়াই এই বকুল ফুলৰ কথাটো তেতিয়াহে বিশেষকৈ পোৱা যায়। কচু পাতত আমি বকুল ফুল উঠাইছিলোঁ, বকুল ফুল উঠাই তাতে লৈ ঘৰলৈ লৈ আহোঁ, তাৰপিছত আৰু টেবুলত থওঁ, তাৰপিছত সেইখিনি লেৰেলি যায়, লেৰেলি যোৱাৰ পিছত তাৰপিছত মালা কথা নহয় আৰু তাৰপিছত এইটো পিছদিনাখন শুকাই যায়, শুকাই যোৱা পৰ্বলৈকে একেবাৰে শুকাই যোৱালৈকে তাৰ গুণ দি থাকে। সেই বকুল ফুলৰ আমি বকুল ফুলখিনি যদি গান হয়, গান হিচাপে লওঁ, তেতিয়া তাক বেলেগ ধৰণৰ আহিব, তাৰ ট্ৰিটমেণ্টটো বেলেগ হ'ব। আৰু বকুলৰ গুণ পোৱা নাই, বহুদিন বকুলৰ গুণ পোৱা নাই, এই কথাটো এনেকুৱা লাগে যে গুণ পোৱা নাই বুলি ক'লেই যেন গুণ আহি গৈছে, এনেকুৱা হৈছে। গতিকে তেওঁৰ এইটো লিখিছিলে হেৰি তফুজুল আলিচাৰে। বাছত চিটি বাছত আহি আছিলে, এগৰাকী মহিলা বোলে এই বকুল ফুলৰ হেৰি এটা কি বুলি কয়, কিবা এটা পাত্ৰত লৈ আহিছিলে, পাত্ৰত নহয় এইটো লৈ আহিছিলে। সেইখিনি দেখা পাই সেই কোনে আনিছে, মানুহজনী কেনেকুৱা, কি কথা, সেইটো অহা নাই, অকল বকুল ফুলে কনচেনট্ৰেট কৰি তেওঁ গীতটো লিখিছে, সেই গীতটি। তো এতিয়া কথাটো লিখক, গীতৰ লিখক মানে আৰু এই সুৰ কৰা এই মানুহজন আৰু গোৱা মানুহজন যেন এক হৈ গ'ল। এই এক কৰি নিয়াৰ তেওঁৰ প্ৰৱণতাটো সেইটো বহুত দৰকাৰী। আৰু এটা গীত আমি জানো, আমি সকলোৱে গাওঁ, অধুন্দুনিয়া মোৰ অকণমানি। কি যে লিখিছে গান, কি যে সুৰ কৰিছে, কেনেকৈ যে গাইছে, এইটো ভাবিলে আচৰিত লাগে। এতিয়াও দুপৰীয়া গীতটো আহিব নেকি ভাবোঁ, যে ৰেডিঅ' বাজিব নেকি, ৰেডিঅ'ত আহি যাব পাৰে, সেইটো হয়। তো বহুত আৰু ইমান গাল গান আছে, ইমান আছে, কিন্তু বেছি নালাগে, অকণমান দুটা গানত যথেষ্ট। তেখেতৰ দুটা গানতেই যথেষ্ট হৈ যায়, বাকীবিলাকতো আছে আৰু। তো এই অধুন্দুনিয়া অকণমানি, এই আৰু ছোৱালীজনী আমি বিচাৰি ফুৰোঁ, এই ধুনধুনীয়া ছোৱালীজনী ক'ত আছে, আমি হয়তো আমাৰ ঘৰতে আছে বা আমাৰ ঘৰৰ ওচৰতে আছে, আমি বিচাৰি নাপাওঁ, কিন্তু তাৰ মাজেদি বিচাৰি পাওঁ। বিচাৰি পালে হয়তো এনেকুৱা হ'ব যে আমি তেওঁক লৈ গানটো লিখিছিলে, ইয়াতে আছে, আমি ইয়াতে আছো। এইটো গোটেই অসমৰ বিভিন্ন গাঁৱত, যিকোনো হেৰিত চহৰত বা ক'ৰবাত পোৱা যাব তেনেকুৱা ছোৱালীজনী। আৰু সেই ছোৱালীজনীৰ কথাটো কল্পনা কৰি এইটো গীত লিখা হৈছে। আৰু যেতিয়া গাইছে তেখেতে এনেকুৱা হৈ যায় যে ওচৰতে আছে ছোৱালীজনী, তেনে গাই আছে। এই দুটা গানৰ মই খুব মানে মই নিজেই মানে আপ্লুত, মানে এক ধৰণৰ চিনেমেটিক হৈ যায় যেতিয়া সেইটো ক'ব। ঠিক আছে, দাদা দুটা গীতৰ বিষয়ে আপুনি ক'লে দত্ত ছাৰৰ। তো এতিয়া তৃতীয়টো প্ৰশ্নলৈ আহিছোঁ। দত্তৰ পৰা আপুনি যিখিনি শিকিছে তাৰ ভিত্তিত আজিৰ যুৱ কণ্ঠশিল্পী আৰু সংগীতজ্ঞসকলক এগৰাকী সংগীতজ্ঞ হিচাপে আপুনি কি পৰামৰ্শ দিব? যেতিয়া তেখেতৰ ঘৰত গৈছিলোঁ মই, তাৰ আগতেও মই সদায় চাই যাওঁ, এই ঘৰত সোমাব লাগিব। এই তেতিয়া তেখেত এই ফুলনিখন চাই আছিলে, নিজৰ ফুলনিখন বহুত ধুনীয়া, বহুত ভাল ভাল গছ আছে, বহুত ধুনীয়া ধুনীয়া ফুল আৰু গছ আৰু লত ইত্যাদি কৰি এই যে প্ৰকাশ পাইছে যে তেখেতৰ আচাৰ ব্যৱহাৰ কেনেকুৱা, তেখেতে কি ভাল পায় আৰু কি মানুহক দিব খোজে। তেতিয়া এনেকুৱাটো হৈছে যে এইটো তেখেতে বৰ্তমান কি কৰি আছে সেই কথাটো একো নাই। এইটো মই একো নকৰোঁ, মই এই ফুলনিখন লৈয়ে থাকোঁ,
একো নকৰোঁ এই একো নকৰা ফুলনিখন লৈ থকা এই কথাটো অকল বীৰেন্দ্ৰ ছাৰৰ তাতে পোৱা যায় সেইখিনি আৰু তাৰ কাৰণে তেখেতে যিটো বিচাৰিছিলে যে মানুহক কি দিব পৰা যায় সেইটো তেখেতে দি গৈছে দত্ত ছাৰৰ বিষয়ে এটা নজনা কথা জানিলোঁ তেখেতৰ ফুলনিৰ কথা আপুনি ক'লে তো যি হওক তো এতিয়া আহিছোঁ আমাৰ অন্যটো প্ৰশ্নলৈ যে আপুনি এগৰাকী সংগীতজ্ঞ হিচাপে তেখেতৰ সৃষ্টিৰাজিক আজিৰ চামে বা আমি কিদৰে চোৱা উচিত সেই বিষয়ে ক'ব নেকি তেখেতে গীত যিখিনি লিখিছিলে বা গাইছিলে তাত তেনেকুৱা কিছুমান কথা আছে যি কথা গানটো নুশুনিলে গানটো গাব নোৱাৰিলে মই এতিয়া গাব নোৱাৰোঁ গানটো এতিয়া গালেই মানে সেইটো দত্ত ছাৰতকৈ বহুত বেয়া হ'ব গতিকে এই বৰ্তমান কথোপকথনৰ মাজেদি কৈছোঁ যে আপোনালোকে গানকেইটা শুনক তেখেতৰ গানকেইটা আপোনালোকে দৰ্শকসকলক কৈছোঁ আপোনালোকে শুনক আৰু শুনি তাত বিশ্লেষণ কৰাৰ যিটো মনোহৰ দত্ত ডাঙৰীয়াই বিচাৰিছে সেইটোত আপোনালোকে দিব পাৰিব অতি সোনকালে অতি কাৰণ তেখেতৰ লিখা তেখেতে গোৱাৰ সময়ত যি কথা বাচিছে এই খুব সাধাৰণ কথা যিখিনি কথা ইমান টান শব্দ নহয় এইটো বা কিয় কৰিলে বা এইটো কিয় কৰিলে সেনেকুৱা নহয় তেখেতে খুব কম কথাৰ মাজেদি মানুহক বুজাই গৈছে যে গানটো ভাল হ'ব আৰু গানটো ভাল হৈছেও আপোনালোকে অকণমান শুনি হয়তো তাক বিশ্লেষণ কৰিব পাৰিব তো এইখিনিতে দাদা অন্য এটা প্ৰসংগলৈ আহিব বিচাৰিছোঁ হয়তো হ'ল আপুনি এগৰাকী সংগীতজ্ঞ হিচাপে ইতিমধ্যে মোৰ যিমানদূৰ মনত পৰে ভূপেন দত্ত ভূপেন হাজৰিকাৰ জয়ন্ত হাজৰিকা তেখেতসকলৰ আপুনি স্বৰলিপি কৰি উলিয়াইছে তো এতিয়া দত্ত ছাৰৰ গীতৰ স্বৰলিপিৰ বিষয়ে আপোনাৰ কিবা পৰিকল্পনা আছে নেকি এইটো খুব দৰকাৰী প্ৰশ্ন আমি যেতিয়া নেকি গানৰ মাজত যাওঁ গানৰ মাজত গানটো শুনি গানটো শেষ হৈ যায় কিন্তু স্বৰলিপি থাকিলে সেইটো গোটেই জীৱন মানে নাতিনীয়ে চাব পাৰিব সেইটো গাব পাৰিব এই কথাটো থাকে আৰু গতিকে এতিয়া আমি যিখিনি কৰোঁ ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা তাৰপিছত হেৰি বৰদলৈ বাইদেউ এনেকৈ আৰু কৰিছোঁ আচ্ছা আৰু সেই তেনেকৈ গান কৰি আছোঁ আৰু হয়তো কৰি থাকিম পাৰ্বতী বহাদুৰ কৰি আছোঁ এতিয়া দত্ত ছাৰক যদি কোনোবাই ৰিকুৱেষ্ট কৰে মই নিজে কৰাটো ভাল হ'ব নাই নাজানো ৰিকুৱেষ্ট যদি কৰে মই স্বৰলিপি কৰিম স্বৰলিপি মই কৰিম আৰু কৰি যিমানখিনি কৰিলে মোৰ শক্তি শুদ্ধ ৰাখিব চেষ্টা কৰিম ধন্যবাদ দাদা আপোনাৰ পৰা এটা ভাল কথা জানিলোঁ ইয়াৰ জৰিয়তে দৰ্শকসকলেও তেখেতসকলৰ মাজৰ পৰা কোনোবাই যদি ডক্টৰ দত্ত ছাৰৰ এই গীতৰ স্বৰলিপিৰ কথা ভাবে তো তেতিয়াহ'লে দাদাৰ লগত যোগাযোগ কৰিব পাৰিব পৰিয়ালৰ লগত যোগাযোগ কৰিব পাৰিব তেনে এখন সংকলন যদি ওলায় এইটো নিশ্চয় খুবেই ডাঙৰ অৰিহণা এটা হ'ব অসমৰ সংগীত জগতত ঠিক আছে দাদা আপোনাৰ লগত দত্ত ছাৰৰ বিষয়ে অলপ কথা পাতি আমি যিখিনি পালোঁ ইয়ে নিশ্চয় আমাৰ দৰ্শকসকলক বহুখিনি কথা জনাব আগলৈও বাৰু পাতিম দত্ত ছাৰক লৈ বহুতখিনি কথা ক'ব লগা আছে পাতিব লগা আছে সংগীতৰ দিশত তো যি হওক বহুত ভাল লাগিল আকৌ লগ পাম আপোনাক শেষত দত্ত ছাৰৰ প্ৰতি অকণমান শ্ৰদ্ধা জনাই আমি আমাৰ অনুষ্ঠানটো সামৰিম